বাউণ্ডেৰী ৱাল কেইখন হৈছে এই বাউণ্ডেৰী ৱাল কেইখন দীঘলীয়াকৈ হৈছে আৰু এনেকৈ মাটিবোৰ ঘৰৰ ওপৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু ভিডিঅ'টো শেষ কৰিম জুবিন ক্ষেত্ৰত কিয়নো অম্বুবাচীৰ কাৰণে জুবিন ক্ষেত্ৰ বন্ধ হৈ আছিলে তো গতিকে এতিয়া আকৌ খুলিছে গতিকে তাত আজি যাম আৰু তাত বৰ্তমান কেনেকুৱা চিটুৱেশ্যন হৈ আছে আৰু জুবিন দাৰ যি সমাধিৰ কাম সেই সমাধিৰ কাম মানে কিমান আগবাঢ়িল কেনেকুৱা চিটুৱেশ্যনত আছে কিমান পৰ্যায়ত আছে গতিকে গোটেইসমূহ আপোনালোকে এই ভিডিঅ'টোত দেখা পাব আৰু কেনেকুৱা চেঞ্জেছ কিবা হৈছে নে নাই তাত মানে আগতে যেনেকুৱা আছিল এতিয়া তেনেকুৱা আছে নে নাই মই বাৰু বহুতবাৰ গৈছোঁ কিন্তু অম্বুবাচী মেলাৰ আগতে 2 মাহমান আগতে গৈছিলোঁ তো তাৰপিছত অম্বুবাচীত বন্ধ কৰি দিয়া হ'ল তো এতিয়া আকৌ খুলিছে গতিকে এতিয়া যাম আৰু গোটেইখিনি আপোনালোকক দেখুৱাম তাত দোকান যি ৰাস্তাৰ কাষৰ যিবোৰ দোকান চোকান আছিলে এইবোৰ আছে নে নাই গোটেইখিনি এই ভিডিঅ'টোত আপোনালোকে দেখা পাব মোক 180 টকা দিবি তো ফাইনেলি জুবিন ক্ষেত্ৰ আহি পালোঁ আৰু আজি এনেকুৱা ৰ'দ আছিল ন দেখা পাইছে তো জুবিন দাৰ নাম লৈ এইদৰে সোমাই গ'লোঁ জুবিন ক্ষেত্ৰত প্ৰায় 3 মাহমান পিছত মই জুবিন ক্ষেত্ৰত আহিছোঁ আপোনালোকক দেখাম বুলি কি কিবা চেঞ্জ হৈছে নে নাই অম্বুবাচীত বন্ধ হৈছিল কেইদিনমান তো তাৰপিছত এতিয়া খুলিছে নতুনকৈ তো এনেকৈ সোমাই আপুনি প্ৰথম আপোনালোকৰ চকুত পৰিব জুবিন ক্ষেত্ৰত এই ধুনীয়া জুবিন দাৰ কাট আউটখন য'ৰ তলত লিখা আছে আপোনাৰ ৰৈ ৰৈ বিনালে বুলি তো বহুত দিন হ'ল এই কাট আউটখন ইয়াতে আছে আৰু খুব ধুনীয়া যোনে কৰিছে খুব ধুনীয়া কৰিছে তো ইফালে এটা পুলিচৰ কণ্ট্ৰল ৰুম আছে তাৰপিছত আপোনালোকে এনেকৈ চিধাই আপোনালোকে সোমাই যায় ইয়াত আৰু দুখন আপোনালোকৰ জুবিন দাৰ কাট আউট আপোনালোকে দেখা পাব তাৰপিছতেই এই ঘৰটো মানে যেতিয়াৰ পৰা মানে ইয়াত মানে আৰম্ভণিৰ পৰাই মানে এই ঘৰটো ইয়াত আছে মানে এইটো জিৰণি ঘৰ হয় তো কোনোবাই মানে ইয়াত মানে ধৰি লওক সৰু সুৰা অনুষ্ঠান হওক কিবা হওক ইয়াত মানে মানুহ আহিয়ে থাকে বা জিৰণি ল'বৰ কাৰণে হওক তো তাৰ কাৰণে এইটো ঘৰ মানে ৰখা হৈছে যেনেকৈ আগতে আছিল মানে তেনেকৈ আছে তো ষ্টাৰ্টিঙৰ ফালৰ পৰা মানে ইমান এটা চেঞ্জেছ নাই মানে মই আগতে 3 মাহমান আগতে আহোঁতে যেনেকুৱা আছিল তেনেকুৱাই আছে তো পাছফালে যাওঁ বাৰু পাছফালে কেনেকুৱা কি কাম হৈ আছে মানে সমাধিৰ কাম কিমান আগবাঢ়িছে কি হৈছে তো চাওঁ তো এনেকৈ ঘৰটো আপোনালোকে দেখা পাইছে তো কিবা এটা মানে মেণ্টেলি কিবা এটা ছেটিছফেকশ্যন পোৱা যায় কিবা এটা মনত মানে শান্তি পায় তো এইপিনে আপোনালোকে দেখা পাইছে ইফালে আপোনাৰ বাউণ্ডেৰী ৱালৰ কাম কৰি আছে এইটো আপোনাৰ বেক চাইড হয় তো এইফালে দেখা পাইছে আপোনালোকে তো এইফালে বাউণ্ডেৰী ৱালৰ কাম কৰিছে এতিয়া মানে কাম বহুত বাকী আছে দেই আজি ইমান দিন হ'ল কিন্তু ক'ব গ'লে 20% কামো ইয়াত জুবিন ক্ষেত্ৰত হোৱা নাই এতিয়ালৈকে তো এইফালে এনেকৈ বাউণ্ডেৰী ৱাল তো এইখিনিয়ে মানে সেইখিনি ঠাই য'ত মানে আমাৰ সকলোৰে মৰমৰ জুবিন দাই মানে চিৰকালৰ কাৰণে শুই গৈছিলে পঞ্চভূতত বিলীন হৈ গৈছিলে এই ঠাইখিনিতে আৰু মনৰ পৰা তেখেতক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ইয়াতে যিমানবাৰ আহোঁ সিমানবাৰ মানে আমাৰ মন হেঁপাহ আচলতে নপলাই বুলি ক'ব লাগিব তো এইটো ইয়াতে আপোনাৰ জুবিন দাৰ যিসমূহ সমল আছিলে তো তাৰ কাৰণে এই ঘৰটো বনাই থৈ দিয়া হৈছে ইফালে এনেকৈ আপুনি ফটো চটো উঠিব পাৰিব জুবিন দাৰ বহুত সৃষ্টিৰাজি ইয়াত এনেকৈ থৈ দিয়া হৈছে কিন্তু এতিয়াও মানে মুকলিকৈ বস্তুসমূহ আছে বতাহ বৰষুণ যদি দিয়ে মানে যথেষ্ট মানে ক্ষতি হোৱাৰ চান্স আছে জুবিন দা ঢুকুৱা আজি আপোনালোকে গমে পালে আজি 2025ৰ লাষ্টৰ ফালে জুবিন দা আমাৰ মাজৰ পৰা গুচি গৈছিলে আৰু জুবিন দা ঢুকোৱাৰ পিছত আজি কিমান দিন হ'ল আৰু এই দিনকেইটাত মানে সমাধিৰ নামত জুবিন দাৰ সমাধিৰ নামত চৰকাৰে কি কৰিছে বা কিমানখিনি কাম কৰিছে সমাধিৰ কিমান কাম আগবঢ়াইছে আপোনালোকক মানে আগবাঢ়িছে এতিয়ালৈকে মই আপোনালোকক দেখাই আছোঁ আপোনালোকে দেখিলে নিশ্চয় আচৰিত হ'ব তো কি কাম কৰিছে মই আপোনালোকক দেখুৱাওঁ আজি অত দিনেই তো চাব পাৰে আপোনালোকে জুবিন দাৰ সমাধিৰ নামত মানে আজি কিমান দিন হ'ল কেৱল এতিয়ালৈকে মাত্ৰ এই বাউণ্ডেৰী ৱাল কেইখন হৈছে এই বাউণ্ডেৰী ৱাল কেইখন দীঘলীয়াকৈ হৈছে আৰু এনেকৈ মাটিবোৰ এনেকৈ আপোনালোকৰ মিলাই আছে অনলি মানে ক'ব গ'লে এতিয়ালৈকে বাউণ্ডেৰী ৱাল কেইখন এতিয়ালৈকে মানে কমপ্লিট কৰিব পৰা নাই ইয়াত আপোনালোকে দেখা পাইছে এইফালেতো পোচে পোতা হোৱা নাই তো এইফালে কেৱল বাউণ্ডেৰী ৱাল কেইখন কিছু হৈছে মানে এনেকুৱা লাগিছে মানে কামত মানে খুব লেহেমীয়া হৈছে চাব পাৰে কামত খুব লেহেমীয়া হৈছে আৰু সেইফালে চাব গ'লে এতিয়াও মানে সেই পুৰণা মানে সেই কাপোৰ কেইখনো মানে এতিয়া তাত আছে যেতিয়া মানে আগৰ পৰা যিকেইখন কাপোৰ আছিলে যিকেইটা টেণ্ট মান তাত দিয়া আছিলে সেইকেইটাই মানে আছে বাকী ইমান চেঞ্জেছ ইয়াত একো নাই খালিকৈ কামৰ নামত কেৱল বাউণ্ডেৰী ৱাল কেইখন মানে ইয়াতে কৰিছে আপোনালোকে দেখিছে বেলেগ একো নাই আপুনি চাব গ'লে চেঞ্জেছ ইমান একো দেখা নাপায় বহুত দিনৰ মূৰতো যদি আপোনালোকে আহে তেতিয়া এই চেম আপোনালোকে দেখা পাব কেৱল কামৰ নামত আপোনালোকে এই বাউণ্ডেৰী ৱাল কেইখন দেখা পাব
বেলেগ ইয়াত তেনেকুৱা চেঞ্জেছ বৰ্তমানলৈকে মই দেখা নাই। কিন্তু ক'ব গ'লে পৰিৱেশটো এতিয়া মানে আচলতে জুবিন দাৰ ক্ষেত্ৰত যিমান খৰতকীয়াকৈ মানে কামবোৰ হ'ব লাগিছিলে এতিয়া সিমান খৰতকীয়াকৈ কিন্তু কামবোৰ হোৱা নাই যদি ইয়াত দেখা পায়। কিন্তু ক'ব গ'লে মানে বেয়া হয় যদি আপুনি চায় যে কিছুমান যদি ৰাজনৈতিক মানে নেতা আহে মানে কামবোৰ কিমান মানে ফটাফট হৈ যায়, মানে ৰাস্তাই হওক কিবা হওক। কিন্তু এতিয়ালৈকেও সেই জুবিন দাৰ সমাধি আজি কত দিন হ'ল, কিন্তু এটলিষ্ট বাউণ্ডেৰীৰ যিখিনি কাম আছিলে এইখিনি কাম কমপ্লিট হোৱাহেঁতেও মানে ভাল লাগিল হয়, কিন্তু তেনেকুৱা কোনো দেখিবলৈ পোৱা নাই বাৰু। তো আপোনালোকক দেখালোঁ আৰু এতিয়া টাইম বাৰু হৈ গ'ল যাবৰ কাৰণে। কিন্তু যোৱাৰ আগত এটা মানে পাৰ্চনেলি মই ভবা কথা এটা কওঁ, আপোনালোকে কমেণ্ট কৰি জনাব। জুবিন দা মানে কি জানেনে, জীয়াই থাকোঁতে মানে যেনেকৈ মানে কিমান মানুহক মানে পেটৰ ভাত দিছিল, মানে হাজাৰ হাজাৰ মানুহক পেটৰ ভাত দিছিল। তো সেই মৃত্যুৰ পিছতো আজি চাওকচোন জুবিন দাই কিমান মানুহক এনেকৈ নিজৰ পেটৰ দুমুঠি ভাত মানে জুবিন দাই দি আছে। তো লাষ্টত এটাই ক'ম, জয় জুবিন দা।